সবে কাম কৰি আছে নিজৰ দলক শক্তিশালী কৰাৰ কাৰণে আৰু লগতে আগন্তুক লোকসভাত অংশগ্ৰহণ কৰাৰ কাৰণে প্ৰস্তুতি সকলো চলি আছে। আজি বিটিআৰত আমাৰ UPPL বিজেপি আৰু GSPৰ চৰকাৰ চলি আছে। সেই হিচাপে আমাৰ দলীয় কাম কাজবিলাক যদিও নিজৰ চলিছে, আমি একেলগে কাম কৰি আছোঁ আৰু আগন্তুক যিটো আমাৰ লোকসভা হ'ব, অসমত আমাৰ বিজেপি UPPL আৰু AGPৰ মাজত যিটো এলায়েন্স আছে, সেই হিচাপে আমাৰ যিখিনি 2024 নিৰ্বাচন এইটো একেলগে আমি কণ্টেষ্ট কৰিম। আৰু আজিৰ যিটো অসমৰ পৰিৱেশ, ইয়াত কোনো কণ্টেষ্ট আছে বুলি মই নাভাবোঁ, কাৰণ পৰিৱেশটো বহুত ভাল। তেনেকুৱা পৰিৱেশ অসমত আগত নাছিলে। এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেতৰ নেতৃত্বত আজি অসমত যিটো পৰিৱেশ আছে, সেই পৰিৱেশ কাহানিও মানুহে পোৱা নাছিলে। শান্তি সম্প্ৰীতি উন্নয়নৰ যিটো ধাৰা আৰম্ভ হৈছে, এইটো লৈ পেলাই সকলো সন্তুষ্ট হৈছে। তো আজি দলীয়ভাৱে সকলো দলতে মানুহ জইন কৰিছে আৰু সকলো দলৰ ভিতৰতে বিশেষভাৱে যিসকলে ভাল কাম কৰিছে, সেই দলবিলাকক চাই পেলাই মানুহবিলাকে এতিয়া যোগদান আৰম্ভ কৰিছে। আমি ইমান দিনে যোগদানৰ কাৰ্যসূচীবিলাক ষ্টপ কৰি থৈছিলোঁ আৰু আজি এই যোগদানৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু ইয়াত আমাৰ দলীয় কৰ্মীসকলে খবৰ দিয়া মতে প্ৰায় 3000ৰ মান মানুহ ইয়াত যোগদান কৰিছে। চাওক, BPF-এ নিজৰ কামটোতো কৰিবই, কিন্তু BPF-এ এতিয়া যিমানে যি নকৰক কিয় তেখেতসকলে পুনৰ মানে চৰকাৰ গঠন কৰিব পৰা বা তেনেকুৱা অৱস্থাৰ আৰু নাহে। আপোনালোকে চাওক যে 2003 চনৰ পিছত প্ৰত্যেকটো নিৰ্বাচনত তেখেতসকলৰ সংখ্যা কমি আহিছে, বাঢ়ি যোৱা নাই, কিন্তু সদায় কমি আহিছে। কমি আৰু নেক্সট নিৰ্বাচনলৈকে তেখেতসকলৰ কি থাকিব এইটোতো সন্দেহ আছে। ইয়াৰ ওপৰত আলোচনা কৰিম, আমাৰ সময় আছে। যিহেতু GSPৰ আমাৰ এজন EM আছে আৰু ঘনেশ্যাম দাস ডাঙৰীয়া আমাৰ লগত একেলগে চৰকাৰ চলাই আছে। আমি আলোচনা কৰিম। চৰকাৰ গঠন কৰা মানে প্ৰথম মাহৰ পৰাই চলি আছে যে আমাৰ পৰা কোনোবা অহাকালি যাব, আজি যাব, কিবা হ'ব, চৰকাৰ আজি ভাঙিব, এইটো কৈতো 3 বছৰ BPF দলটো হাগ্ৰামা মহিলাৰ ডাঙৰ জীয়াই আছে। নহ'লেতো আগতে BPF দল শেষ হ'লেহেঁতেন। BPF দলটো তেখেতে জীয়াই ৰাখিবৰ কাৰণে এইবিলাক মেছেজটো দি থাকে। আপোনালোকেতো নিজে ৰিপৰ্ট কৰি আছে, তেখেতে কৈ আছিলে এইটো সপ্তাহত চৰকাৰ ভাঙিব, নেক্সট সপ্তাহত চৰকাৰ ভাঙিব, 29 তাৰিখে চৰকাৰ ভাঙি যাব আৰু 12 তাৰিখে চৰকাৰ ভাঙি যাব। এইবিলাক কথাটো যোৱা 3 বছৰ কৈ আছে, কিন্তু 3 বছৰ এতিয়া আমি বড়োলেণ্ড অঞ্চলৰ ৰাইজক সেৱা কৰি আছোঁ। আজি আমাৰ এই ফকিৰাগামত যিটো গ্ৰেণ্ড জইনিং চেৰিমনি প্ৰগ্ৰাম আৰু লগতে আমাৰ যিটো মানে বিশাল গণসমাৱেশৰ প্ৰগ্ৰাম হ'ল, এইটো আমি ভালকৈ সাফল্যমণ্ডিত কৰিলোঁ। আজি আমাৰ এই গণসমাৱেশৰ মাজত এই কাৰ্যসূচীত প্ৰায় আমাৰ 3000তকৈ অধিক সদস্যই নতুনকৈ যোগদান কৰিলে। BPF, UDF আৰু কংগ্ৰেছ দলৰ পৰা আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই আমাৰ UPPL দলত আজি 3000+ সদস্যই যোগদান কৰিলে। তাৰে ভিতৰত আমাৰ কৰাইটাৰী প্ৰাইমাৰী লগতে কৰাইটাৰী VGDCৰ পৰা আমাৰ 500+ আজি নতুন সদস্যই যোগদান কৰিলে। আমি তাৰ কাৰণে নথৈ আনন্দিত। আমি আজি সঁচাকৈ গৌৰৱান্বিত যে আমি সঁচাকৈ আমাৰ BTR-বাসী ৰাইজৰ কাৰণে আমাৰ UPPL দলে, আমাৰ প্ৰমোদ বড়ো ছাৰে, আমাৰ সন্মানীয় BTR-ৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি BTR-ৰ হকে সঁচাকৈ মানুহৰ হকে ভাল কাম কৰিব পাৰিছোঁ। তাৰ কাৰণে আজি আমাৰ গৌৰৱ অনুভৱ হৈ আছে।